আজি আপোনালোকক দেখাবলৈ লৈছো তেজপুৰ বিন্দুগুৰি আপোনাৰ এখন বাগানৰ পৰিৱেশ। বাগানৰ মানুহসকলে কেনেকৈ পাত উঠায়, কেনেকৈ তেওঁলোকৰ জীৱনৰ শৈলীৰ বিষয়ে অকণমান জানিব বিচাৰিম। তাকে আহকচোন আজি বিন্দুগুৰি এখন বাগানৰ পৰা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কিমান এটা সৌন্দৰ্যপূৰ্ণ লাগে। আমাৰ অসমৰ সৌন্দৰ্যতা এই বাগানত সঁচাকৈ ভাল লাগে। এয়া দেখিছে কি ধুনীয়া চাহপাতৰ কলি, সঁচাকৈ বহুত ভাল লাগে। আৰু সঁচাকৈ আপোনালোকে যদি বিন্দুগুৰি হৈ ৰঙাপৰা আহে নহয়, তেনেহ'লে চাহপাতৰ বাগানকেইখনত সোমাই একপি ফটো উঠি যাব। বিৰাটেই ধুনীয়া লগা এটা পৰিৱেশ। ইপিনৰ পৰা সিপিনে মনিব নোৱাৰালৈকে আপোনালোকৰ চাহপাতৰ বাগান আজি। তাকে আজি দেখুৱাই যাম তেজপুৰ বিন্দুগুৰিৰ পৰা আপোনালোকৰ চাহপাতৰ বাগান। বহুত আনন্দ ফূৰ্তি লাগে। বিন্দুগুৰি বাগানৰ পৰা বাগানৰ পাত তোলা বাইদেউসকলৰ জীৱনৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম। আৰু কিমান সৌন্দৰ্য এটা পৰিৱেশ চাওক না। আমাৰ অসমৰ চাহপাতৰ বাগান ইমূৰৰ পৰা সিমূৰ। বাইদেউ এইখন চাহপাতৰ বাগানখনৰ নাম কি? কেঁচামাৰি। বাইদেউ এডাল পিঠিত কিবা এডাল উঠি আছে, এৰুৱাই দিওঁনে? এডাল পোকা বাইদেউৰ পিঠিত উঠি আছে, চাওক এডাল পোকা। কি পোকা নাজানো, বাইদেউৰ পিঠিত উঠি আছিলে। বাইদেউ এইটো কি পোকা? বিটা পোকা ন? ঠিক আছে চাহপাতত। আপোনাক এটা নমস্কাৰ জনালো। বাইদেউ আপোনাৰ নামটো জনাবচোন। চুকুৰমণি ন? চুকুৰমণি টুডু ন? এয়া বাইদেৱে মোক মৰমত অকণ লাল চাহ দিছে। বাইদেউ ইয়াৰে চাহপাতৰ চাহ হয়? সঁচাকৈ আহিলে আপোনালোকে এপাক সোমাব, বাইদেউহঁতে এনেকৈ লাল চাহ দিব। এতিয়া এই লাল চাহকণ মোক মৰমত দিছে। এই বাইদেউহঁতৰ দৰে মৰমীয়াল অন্তৰ মানুহ পাবলৈ নাই। সঁচাকৈ মোক আজি দেখিছে চাহ একাপ দিছে, লাল চাহ। বাইদেউ আপোনাৰ ল'ৰা ছোৱালী? তিনিটা ন? সঁচাকৈ মানুহজনে কি কৰে বাইদেউ? মানুহজন নাই ন? আৰু ল'ৰা ছোৱালীকেইটা পঢ়ি আছে নেকি বাইদেউ? সঁচাকৈ বাইদেউহঁতে ঘৰ চলাই আছে এইটো কষ্ট কৰি। বাইদেউ আপোনালোকে দিনটো কিমান মান পইচা হাজিৰা পায় বাৰু? 250 পায় ন? বাইদেউ কিমান পায় হাজিৰা দিনটোত? 250। ৰাতিপুৱা কেইটাৰ পৰা কেইটালৈ লাগে বাৰু? 7:30 পৰা কেইটালৈ? 4টা বজাত ন? সঁচাকৈ কৰ্ম কৰা মহিলা এয়া লাগি আছে, এনেকৈ পাত উঠাই আছে। তেওঁলোকে নিমখ দিয়ে লাল চাহটো বহুত খায় ন বাইদেউ? সেই এইটো চাহ পাব বাইদেউহঁতে ৰাস্তাই গ'লে এনেকৈ খুৱাইও। এয়া বাইদেউহঁতৰ এয়া লাল চাহ। এয়া জকে জকে বাইদেউহঁতৰ তাত লাল চাহ পাব। এয়া জকে জকে লাল চাহ পাব বাইদেউহঁতৰ, নিমখ দিয়া লাল চাহ ন বাইদেউ? সঁচাকৈ বহুত ভাল লাগে। লাগি থাকক। ভাত পানী লৈ আহিছে নে বাইদেউ? ভাত লৈ আহিছে ন? তেনে লাগক। এতিয়া এজন দাদা লগ পালোহি, দাদাই কামত লাগি আছে। দাদা আপোনাক নমস্কাৰ এটা জনালো। দাদা আপোনাৰ বাগানখনৰ নাম কি? তেজপুৰ ঘগৰা কাছামাৰী ডিভিজন বাগান। ডিভিজন হয়। আপোনাৰ নামটো জনাব দাদা। আমাৰ হাবিল ভেংৰা। হয় হয়। আপুনি এই বাগানখনতে মানে নিয়োজিত ন? অঁ বাগানতে আমি। হয় হয়। কিহত কৰি আছে আপুনি বাগানখনৰ? বাগানখনৰ আমি মন্ত্ৰী দৰমহা পাই আছোঁ আমি। হয়। এই বাগানৰ চৰ্দাৰ হয় ন আপুনি? এইজন আমাৰ বাগানৰ চৰ্দাৰ, তেজপুৰ বিন্দুগুৰি ঘগৰা বাগানৰ চৰ্দাৰ হয়। দাদাই মানে গোটেই কামখিনি মানুহ পৰিচালনা কৰিব লাগে ন দাদা? আপোনাৰ এতিয়া কিমান মানুহে পাত তুলি আছে বাৰু? আমাৰ এতিয়া কমিশ্যন আছে আমাৰ ধৰ 70টা ইয়াত 70টা মান। সঁচাকৈ মহিলাসকলে মানে ৰাতিপুৱা কেইটা বজাৰ পৰা আহে দাদা? আমি 8টাৰ পৰা। হয় 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 হয়। 8টাৰ পৰা ধৰি। আপোনাৰ ইয়াত কেইবছৰ হ'ল বাৰু? কিমান বছৰ? আমাৰ ইয়াৰ বছৰ আমাৰ হৈছে ইয়াত হয় হয় ধৰ আমাৰ 40 মান হৈ গ'ল। 40 হ'ল। এইখনতে কৰি আছে ন? সঁচাকৈ বহুত ভাল লাগে পৰিৱেশটো ন? আগত কৰি আছিলোঁ আমি ফেক্টৰীত, তাৰ পৰা আমি ইয়াত ৰিটাৰ্ণ হ'লো, এইপিনে বাগানত সোমাই গ'লোঁ। হয় হয়। মতা মানুহৰ কিমান দৰমহা ইয়াত? মতা মানুহ একেই দৰমহা। একেই ন? সঁচাকৈ বহুত ভাল লাগিল। বহুত কষ্ট কৰি খাটি খোৱা লোক এইসকল। বহুত ভাল লাগে। সেইকাৰণে দাদা আপোনালোকক দেখুৱালোঁ। আপোনালোকৰ দাদা ইয়াৰ লাল চাহটো পূৰা চলি থাকে ন? চলি থাকে। এইটো আনে আমাৰ ফেক্টৰীৰ পৰা বনাই পেলাই আনে, ফেক্টৰীৰ চবকে দি দিয়ে। হয় হয়। অঁ টাংকিত আনি দিয়ে। হয়। এই কেঁচা পাতটো আকৌ ক'লৈ যাব আপোনালোকৰ? এইটো আমাৰ কেঁচা পাত ফেক্টৰীত যাব। ফেক্টৰী ক'ৰ ফেক্টৰীত যাব? আমাৰ বিন্দুগুৰি ফেক্টৰী। ঘগৰা, বিন্দুগুৰি, হলেশ্বৰ, কাছামাৰী এইটা। হয় হয়। 4টা। এই বাগানখনৰ মালিক ক'ৰ হয় বাৰু? এইটো বাগানৰ মালিকটো আমি এতিয়ালৈকে নাজানো। হয় হয়। তথাপি কৈ আছোঁ মানে আমি আহিছে চাহেবে বদলি হৈ থাকে ন? সঁচাকৈ বহুত ভাল লাগিল দাদা। আপোনাক এটা ধন্যবাদো দিলোঁ। আৰু এইসকল লোকৰ আগত পূজাটো আহি আছে, বনাছ পাব হয়নে? বনাছ পাব। হয়। আপোনাক আজি দেখুৱাই গ'লোঁ। চাব আহিলে ৰাস্তাইদি গ'লে তেজপুৰ ৰঙাপৰালৈ গ'লে দাদাহঁতৰো লগত অকণমান কথা এটা পাতি যাবচোন, সোমাই যাব, তেওঁলোকৰ জীৱনৰ বিষয়ে জানিব। বহুত ভাল লাগিল দাদা। দাদা ঠিক আছে। সঁচাই লগ পাই থাকিম হা? লগ পাই থাকিম। ধন্যবাদ। কৃষ্ণ। বাইদেউসকলে পাত তুলি আছে দেখিছে কেনেকৈ? কিমান এটা সৌন্দৰ্যতাপূৰ্ণ উঠাই যায়। তাকে আজি পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। সুন্দৰ চব। এতিয়া বাগানৰ পাত তোলাৰ সময় হৈছেতো, সেইকাৰণে মানুহ ব্যস্ত। এই বাইদেউসকলে এনেকৈ চাহপাতবোৰ তুলি লাহে লাহে আনি একে জেগাত জমা কৰিব। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে লাগি থাকে। বাইদেউ ৰাতিপুৱা কেইটাৰ পৰা কেইটালৈ আপোনালোকৰ কাম? 7টাৰ পৰা ন? এয়া বাইদেউহঁতে এনেকৈ চাহপাত তুলি আহি আছে। সঁচাকৈ দেখুৱাব লাগিব দেই।
বহুত কষ্ট কৰা মহিলা এইসকল দিনটো কৰ্ম কৰে সঁচাকৈ বহুত কৰ্ম কৰা মহিলা কৰ্ম কৰে এওঁলোকক এটা ধন্যবাদো দিব লাগিব কিহৰ কাৰণে পৰিশ্ৰমী মানুহ এওঁলোকে পৰিশ্ৰম বাইদেউ ভালেই নহয় ন সঁচাকৈ এয়া দেখিছে কিমান চাহপাত গৈ পেলাইহে চাই যাওঁ কিন্তু আপোনালোকক সোমাই আহি ভিতৰলৈ যিটো দেখিলোঁ সঁচাকৈ আপোনালোক বহুত ধন্যবাদ দিব লাগিব কাৰণ আপোনালোক বহুত কষ্ট কৰা মহিলা হয়নে নহয় আপোনালোকে এতিয়া ৰাতিপুৱা কেইটাত আহিলে বাইদেউ 8টাত আহিছে ন তাৰপিছত এতিয়া আপোনালোক কেইটালৈকে লাগিব বাইদেউ 4টা 4:30 হয় হয় আপোনালোকৰ ল'ৰা ছোৱালী বাইদেউ কেইটা হয় হয় পঢ়ি আছেনে হয় হয় ঠিক আছে আপুনিও কৰি আছে কৰ্ম ন সঁচাকৈ বহুত ভাল লাগে বাইদেউ একে গাঁৱৰে ন আপোনালোকৰ হয় এনেকৈ চাহপাতৰ তুলি লাগি থাকক সঁচাকৈ বহুত ধন্যবাদ দিব লাগিব বাইদেউহঁতক কি আমাৰ তেজপুৰতে বাইদেউ আপোনাৰ নামটো কৈ দিয়ক বাইদেউ এতিয়া বাগানখনৰ পৰা আপোনালোকক কেইজনমান দাদাক দেখুৱাব লৈছোঁ দাদা নমস্কাৰ সঁচাকৈ বহুত ভাল লাগিল আপোনালোকক যে ৰাস্তা আমি তেজপুৰৰ পৰা ৰঙাপুৰা গ'লে দাদাহঁতক দেখি যাম বাগানত চাহপাত উঠাই থাকে সঁচাকৈ বহুত কৰ্ম কৰা মানুহ দেই এইসকল লোক সঁচাকৈ পৰিশ্ৰমী লোক এয়া দাদাহঁতে আজি তুলিলে নে এয়া পাত এয়া আপুনি তুলিছে ন দাদাহঁতে এয়া পাত মহিলাসকলেও তোলে আৰু মতা মানুহেও তোলে ন দাদা এয়া দাদাহঁতে এনেকৈ পাত তুলিছে আপোনালোকে দিনটোত কিমান কেজিমান পাত তুলিব পাৰে বাৰু 10-12 কেজি তোলে ন আপোনালোকৰ দিনটো হাজিৰা কেইটকা পায় বাৰু হাজিৰাটো কিমান আপোনালোকৰ 205 টাকা মানে যিমান উঠায় আৰু সঁচাকৈ দাদাহঁতে 205 টকাৰ পৰা 260 টকালৈকে হাজিৰা পায় ন আপুনি কিমান পায় 205 টকা আৰু এই চাহপাতটো এতিয়া ক'ত ওজন হ'বগৈ এতিয়া ওজন হ'ব এতিয়া লৈ গ'ল মেচিন লৈ গ'ল ন হেৰি আপোনাৰ নামটো কি আছিলে আমাৰ জোচেফ আপোনাৰ নামটো আপোনাৰ হয় সঁচাকৈ ৰাতিপুৱা কেইটা বজাত আহিছিলে আপোনালোক 8টা বজাত ন এতিয়া আকৌ ধৰি লওক ছুটি হ'বগৈ 4টাত ন এয়া দাদাসকলে এনেকৈ চাহপাতৰ টুকুৰিত চাহপাতসমূহ তুলি এনেকৈ ৱেটৰ কাৰণে পঠিয়াই দিয়ে তাৰপিছত ফেক্টৰীত গৈ পেলাই চাহপাতটো হেৰি হয় ন সেইকাৰণে দাদাসকলক মই আহোঁতে আজি দেখুৱাই গ'লোঁ সেইকাৰণে আপোনালোকেও অহা যোৱা কৰিলে এপাক সোমাই দাদাহঁতকো এপাক চাব আৰু পৰিৱেশটো বিৰাট ধুনীয়া সেইকাৰণে তেজপুৰ ৰঙাপুৰা সংযোগী পথটোৱে যদি আহে বিন্দুগুৰি হৈ এপাক আহি সোমাই ৰখি যাবচোন বহুতেই ভাল লাগে সেইকাৰণে আজি বিন্দুগুৰিৰ পৰা আপোনালোকক ভিডিঅ'টো দেখুৱাই গ'লোঁ বাগানৰ পৰা চাই যাব ধন্যবাদ